আমি যাই আছো আমি এতিয়া একদম বিশ্বনাথ যাই আছো চাওক কিমান মানুহ বাপৰে বাপ আজি যাওঁ ভালে নাই সেইটোৱে কথা চব তাৰমানে ট্ৰেইনত ওপৰত উঠি আহিছে একেবাৰে তুমি ক'ত উঠি আহিছা ট্ৰেইনৰ ওপৰত নে আচ্ছা ময়ো ওপৰত উঠি আহিছোঁ দে কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ মোবাইলখন হাতৰ পৰা পৰিবৰ কাৰণে তুমি ক'ৰ পৰা আহিছা ট্ৰেইনত ওপৰত পাইলটে মোক অলপ সহায় কৰিছে অ' মাই গড পৰীক্ষা দিবৰ কাৰণে কিমান মানুহ যাই আছে কিমান ভিৰ চাওক একদম লয়াৰ আছামৰ পৰা আমি যাই আছোঁ আপাৰ আছামলৈ গ্ৰেড 3 এক্সাম দিবলৈ আমি যাই আছোঁ ভাত খাবলৈ তো 9:40 ট্ৰেইন আছে আৰু আমি ভাত খাবলৈ যাই আছোঁ মটৰ চাইকেল আছে নেকি অ' মাই গড তো এই চাওক আমি ষ্টেচনত কেনেকৈ থাকিম এতিয়া তো ৰাতি 2টা বজাত আহিলোঁ ষ্টেচনত বিশ্বনাথ ষ্টেচনত তো আমি এই পেপাৰ লৈছোঁ পেপাৰ লৈ ইয়াতে তাৰমানে থাকিম আৰু এই চাওক আমি কেনেকৈ আছোঁ ৰাতি 2:30 মান বাজিল অভাৰব্ৰিজৰ ওপৰত আছোঁ ৰেল ষ্টেচনত ব্ৰুম 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 এতিয়া আমি টোপনিত যাম তোমার ভাগি হ্যাঁ পাহাড় বিল খনি ঝিলমিল ঝিলমিল এটি রাতি তোমার সুরি এন্ধারর ঘে মালি খিল 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 খিল